নমস্কাৰ, মই এটা নতুন ইউটিউব চেনেল আপোনালোকৰ মাজলৈ মুকলি কৰি দিছোঁ। মই ভাবিছোঁ প্ৰতিজন মানুহে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু মোৰ যিবিলাক ভিডিঅ' আপোনালোকৰ মাজলৈ মুকলি কৰি দিওঁ, সেইবিলাক আপোনালোকে চাওক, উপভোগ কৰক। লগত মোৰ এই চেনেল ছাবস্ক্ৰাইব কৰি কিনে আপোনালোকে যিটো ঘণ্টা বটন আছে, এই ঘণ্টা বটনটো টিপি ভিতৰলৈ সোমাই আহক আৰু মোৰ যিবিলাক নতুন ভিডিঅ' সেইবিলাক আপোনালোকে সোনকালে পোৱাৰ ব্যৱস্থা কৰক। আচলতে কিছুমান কথা ক'বলৈ এখন মঞ্চ লাগে নহয়। মই ভাবিলোঁ ইউটিউবৰ যিখন মঞ্চ, এই মঞ্চখন এই কথাবোৰ কোৱাৰ কাৰণে বেষ্ট হ'ব। গতিকে বেষ্ট যিটো হয় তাক মই বাছি লৈছোঁ। ভাবিছোঁ মই কিছুমান আপোনালোকৰ লগত ভিডিঅ'ৰ জৰিয়তে মই আলোচনা কৰিম, কিছুমান কথা আপোনালোকৰ লগত মত বিনিময় কৰিম। সেইবাবে মই কৈছোঁ, মোৰ যিটো ওৱান টাইম বুলি চেনেল, এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক। ওৱান টাইম ইয়াৰ অৰ্থ এয়াই যে মানুহে কেৱল জন্ম ল'ব এবাৰেই, দ্বিতীয় জন্ম কেতিয়াও সম্ভৱ নহয়। গতিকে এবাৰেই জন্ম ল'বি, এবাৰেই যি পাৰি কৰি যাব লাগে, তাক মই বিশ্বাস কৰোঁ। সেইবাবে মোৰ চেনেলটোৰ নাম দিছোঁ মই ওৱান টাইম। আহক আমি সকলোৱে আমাৰ অসমখনক ৰক্ষা কৰিব লাগে। গতিকে অসমখনক ৰক্ষা কৰাৰ স্বাৰ্থত আমি সকলোৱে জয় আই অসম।